নমস্কাৰ 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 নমস্কাৰ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি দেওমৰ নৈত মৃত্যুঞ্জয় ন্যাসৰ শুভাৰম্ভণি অনুষ্ঠান আছে। তাত ৫,০০০ নাচনীয়ে এই অনুষ্ঠানটো উদ্বোধনী কৰিব। লগতে জুবিনদাৰ বৌ আহিব আৰু বিশেষ বিশেষ ব্যক্তি কেইজনমান আহিব। এই ন্যাসটো গঠন কৰাৰ মূল কাৰণ হৈছে আমাৰ সমাজত আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলে তেওঁলোকৰ বেমাৰৰ চিকিৎসাৰ কাৰণে বহুত পইচা ইমান সোনকালে যোগাৰ কৰিব নোৱাৰে আৰু এই ন্যাসটোৱে এটা ৱেবছাইট মুকলি কৰি দিছে আৰু এই ৱেবছাইটটোত এটকাৰ পৰা আৰম্ভ কৰি প্ৰত্যেক দিনে যিমান পাৰে সামৰ্থ্য অনুযায়ী পইচা গোটাব পাৰে আৰু যিমানখিনি পইচা হ'ব, কোনোবা ব্যক্তি যদি বেমাৰ হয় এই সংগঠনটোৱে সেই পইচাৰে সহায় কৰিব। এয়া প্ৰথমতে আমাৰ দৰঙৰ দেওমৰেত আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত বেলেগ বেলেগ জিলাসমূহতো এই ব্যৱস্থা কৰা হ'ব। আমি এপৰ প্ৰকৃতি পৰিৱেশন আমাৰ সন্মানীয় অতিথিসকলৰ হাতত ধন্যবাদ জনাইছোঁ। আমাৰ গুৰুজনী ডাক্তৰ তেখেত আমাৰ মোবাইলে মৃত্যুঞ্জয় ট্ৰাষ্ট, তাৰপিছত ৱেবছাইট www.mrityunjaytrust.com। সৌফালে মঞ্চত বহি আছে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ বৌ। অলপ পিছত তেখেতৰ ভাষণ শুনিম। সমবেত হোৱা ৰাইজ সকলোলৈকে নমস্কাৰ জনাইছোঁ। পুনৰবাৰ ৰঙালী শুভকামনা জনাইছোঁ। এটা খুব ভাল কাম হৈছে। আমি বহু বছৰ ধৰি দেখি আহিছোঁ, বিশেষকৈ আমাৰ সাংস্কৃতিক জগতখনতে বহু সময় দেখি আহিছোঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত, জটিল ৰোগত আক্ৰান্ত বহু লোকৰ চিকিৎসাৰ সময়ত আমি কোনো সময় নোহোৱাকৈ ততাতৈয়াকৈ যি পাৰোঁ নিজৰ হাতত থকা ধন সংগ্ৰহ কৰি আমি কেতিয়াবা আমাৰ সহকৰ্মীসকলৰ চিকিৎসাৰ বাবে আমি পইচা সংগ্ৰহ কৰিব লগা হয়, টকা সংগ্ৰহ কৰিব লগা হয়। হৈছে খুব তৎপৰতাৰে এইফালে আমি ডক্টৰ দেৱোত্তম ছাৰকো দেখা পালোঁ, কিন্তু তেখেতক মাত দিবলৈ নহ'ল। তেখেত বহুত লৰালৰিত আছিল, হয়তো যাব লগা আছিল। এতিয়া আমি গৈ আছোঁ ফুচকা খাবলৈ। আমি গাড়ীৰ ওচৰলৈ আহি আছোঁ, তাতে আমাৰ গাড়ী আছে। হাই গাইজ, এতিয়া আমি দেউল চাব আহি আছোঁ। বিহুৰ পৰা আহি সকলোৱে ফ্ৰেছ হৈ ওচৰতে দেউল আছে, তাতে চাব আহিছোঁ। বহু দূৰত নহয় আমাৰ দেউল, ওচৰতে। সেইবাবে আমি গোটেইকেইজনী খোজকাঢ়ি আহি আছোঁ। এই দুবছৰে আমি দেউল চাব পোৱা নাছিলোঁ, কাৰণ কৰোণা মহামাৰীৰ কাৰণে সকলোফালে অসুবিধা, ইমান মানুহৰ সমাগম হ'ব নোৱাৰিছিল। সেইবাবে এইবাৰ মুকলিমূৰীয়াকৈ আহিব পাৰিছোঁ, ভাল লাগিছে। আমি সকলোৱে আহি আছোঁ। ভিডিঅ' কৰে নেকি? ৰেইনবো চুগাৰ এছামিজ ব্লগ বুলি ক'ব।
দাদাজনে সুধিলে আমি ভ্লগ বনাওঁ নেকি, তাৰপিছত ক'লে মোৰ তাত ছাবস্ক্ৰাইব কৰি দিয়া, তোমালোকৰ ভিডিঅ'বোৰ ময়ো চাম বুলি। এয়া হৃদয় নমস্কাৰ নমস্কাৰ এয়া নীলু নমস্কাৰ নমস্কাৰ নমস্কাৰ